Then I can speak. It's like সবাই মোক ক'লে যে এই গধূলি 7টা বাজিলে আপুনি মাজুলী নাযাব। মই নাৱৰীয়াটো মই জাহাজ এখন ব্যৱহাৰ কৰিছোঁ, মোৰ 28টা মানুহ, গোটেই কিটচেন চিচেন চব আছে বাৰু, গোটেই মই চুটিৰ কাৰণে কৈছোঁ। মই তাক ক'লোঁ বোলো কেলা তই চৰি কেলা তই ব্ৰহ্মপুত্ৰ মোতকৈ বেছি চিনি পাওঁ নেকি? এই যাম। সি ক'লে দাদা আমি ফচি যাম। মই বলচোন কেতিয়াবা ফচিও ভাল লাগে। তাৰপিছত গৈছোঁ, ৰাতি 1টা বজাত ফচিছোঁ, ৰাতিপুৱা 5টালৈকে ফচিয়ে আছোঁ আৰু। তাৰপিছত মোৰ হাগিব লাগিছে, মই নাৱৰ টিঙত বহি হাগিছোঁ। এইটো কাৰো এক্সপিৰিয়েঞ্চ নাই কিন্তু। আই এম চ' হেপী হ'ব এটা। অলপ হাগিব লাগিছে, কৈছে দাদা তাতে ক'ব লাগিব। বোলে হ'ব, মই নাৱৰ টিঙত গৈছোঁ, হাগিছোঁ, অলপ ভাতটো বনাই চবকে খোৱা 28টা মানুহ। ৰাতিপুৱা 6টা বজাত গৈ মাজুলী পাইছোঁ। ত' দ্যাটছ ইট মাজুলী, দ্যাটছ মাজুলী ফ্ৰম মি। মই চব কথা কৈ দিওঁ।